গুড মৰ্নিং সকলোকে। আৰু আজি বাইদেউৰ তাত ৰাতিপুৱা উঠিলোঁ, উঠি মেলি গা পা ধুই এফালে যাবলৈ ওলাইছোঁ। গতিকে ক'ত যাম ভাবিছোঁ আপোনালোককো দেখুৱাই থাকিম, গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব। আৰু কালি ৰাতি আহি ভিডিঅ' কৰা তেনেকৈ নহ'ল, আৰু ভাত পানী খাই শুই গ'লোঁ। আৰু ৰাতিপুৱা গা পা ধুই এফালে যাবলৈ ৰেডি হৈছোঁ। গতিকে ব'লক ক'ত যাম দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো। আৰু এইফালে বাইদেউৰ ডাঙৰ ছোৱালী পিংকি আহিলে ৰাতিপুৱা, আমিও যাম বুলি জানি তাই ৰাতিপুৱা আহিলে। আৰু এয়া মাকক পূৰা সজাই আছে, এয়া চাদৰ মেখেলা পিন্ধাই আছে, আৰু জিম্পিয়ে কিবা কিবি যোগাৰ কৰি দি আছে আৰু বাইদেউ। এয়া ৰাতিপুৱা সময়, এয়া আমি ওলাই ৰেডি হ'লোঁ। ক'লৈ যাওঁ আপোনালোকক গৈ একদম জেগাত দেখুৱাই থাকিম। এয়া বাইদেউ ওলালে, ময়ো ওলালোঁ, এয়া গাড়ী উলিয়াই আছে, এতিয়া আমি গৈ থাকোঁ। গেটখন খুলি দিম ৰ। আৰু মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে আমি অগ্নিনাভ বাবা মন্দিৰ যাম, আৰু এয়া তাত আহি আমি পালোঁহি। গতিকে এতিয়া বাবাৰ ওচৰলৈ গৈ আছোঁ। আৰু এয়া বাবাৰ গেটৰ মুখ পালোঁহি। আৰু বাবাৰ গেটৰ মুখত ভৰি দিয়াৰ লগে লগে কিয় নাজানো ইমানেই বেছি ভাল লাগে, সেইটো বুজাব নোৱাৰা এটা অনুভৱ। সকলোৰে হয় চাগে। আৰু মই এবাৰ ছেকেণ্ড টাইম আহিছোঁ, এবাৰ যোৱা বছৰো আহিছিলোঁ। এয়া চাওকচোন, ইমান মানুহৰ ভিৰ আছিল সেইদিনা আচলতে দেওবাৰ আছিল, আৰু বহুত বেছি মানুহৰ ভিৰ আছিল। এয়া আমি জাষ্ট সোমাইছোঁগৈ। আৰু ইয়াত মানুহ বহিবৰ কাৰণে ধুনীয়াকৈ চকীৰ ব্যৱস্থা আছে, মানুহে বহিবও পাৰে তাত। আৰু এইফালে আমি বৰচাকিত তেল ঢালিলোঁ, সকলোখিনি কাম ধুনীয়াকৈ কৰিলোঁ। আৰু এয়া গেটৰ পৰা সোমাই আহি পানীৰ ব্যৱস্থাও আছে, তাত হাত মুখ ধুই ধুনীয়াকৈ বাবাক দৰ্শন কৰিবলৈ বা চাকি জ্বলাবলৈ আপোনালোকে যাব পাৰে। গতিকে এয়াই চাওকচোন। আৰু আমি সকলোখিনি কাম হোৱাৰ পিছত এয়া বাবাক দৰ্শন কৰা লাইনত ৰখি আছোঁ। এয়া চাওকচোন, অলপ পিছতে বাবাক দৰ্শন কৰা হ'ব, আৰু এনেকৈ ৰখি থাকিব লাগে। আমি বাবাক ধুনীয়াকৈ দৰ্শন কৰিলোঁ। আৰু এয়া তেওঁ ভোগকণ খাই আছোঁ, হাজবেণ্ড আৰু মই, আৰু বিশেষ কিবা কথাও পাতি আছিলোঁ, খায়ো আছোঁ। আৰু এইবাৰ হৈছে অগ্নিনাভ বাবাৰ বৰচাকি গছ, য'ত মানুহে তেল ঢালে, এই গছেই চাওক। সকলোৱে সেৱা ল'ব, ময়ো ধুনীয়াকৈ তেল ঢালি সেৱা কৰিলোঁ। গতিকে সকলোৱে আপোনালোকে সেৱা ল'ব বৰচাকি গছ, ভাগ্যৰ কথা আচলতে এই চাকি গছ দেখাটো। আৰু আমি বাবাৰ মন্দিৰৰ পৰা ওলাই আহিলোঁ, যিহেতু আমাৰ বাইদেউৰ সৰু ছোৱালীৰ ঘৰ একে তেনেই ওচৰতে, আমি তাইৰ ঘৰলৈ আহিলোঁ। এয়া তাইৰ ঘৰ পালোঁহি। আৰু এয়া চাওক, আমাৰ বাইদেউৰ নাতিনী মানে ভাগিনৰ ছোৱালী আৰু মোৰ ল'ৰাই খেলাত লাগিয়ে গ'ল, দেখুৱাই আছোঁ ৰ'ব। এয়া চাওক, তাই পূৰা ককায়েকৰ সৈতে খেলাত ব্যস্ত হৈ পৰিলে, আৰু দেখুৱাই থাকিম, চাই থাককচোন। আৰু এয়া সিহঁতৰ ঘৰত ভাত বাঢ়িলে, অলপ দেৰি বহাৰ পিছতে এয়া আমি ভাত খাম। আৰু ধুনীয়াকৈ তেওঁলোকৰ ঘৰত ভাতৰ আয়োজন কৰি থৈছিলে, আৰু এয়া আমি বহুতখিনি আইটেম বনাইছিলে। আৰু এতিয়া আমি ভাত খাম, ভাত খাই অলপ দেৰি ৰেষ্ট ল'ম। ৰেষ্ট লৈ পেলাই আমি যিহেতু আকৌ সেইদিনাখন তেজপুৰলৈ ঘূৰি অহা হ'ব, বেছি দেৰি তাত থকা নহ'ল বাৰু। আৰু এয়া হৈছে ৰিংকীৰ শাহুমা, আৰু এয়া ৰিংকীক দেখিছে, ছোৱালীয়ে কি কৰি আছে, বিৰাট কচু তাই, মাকক লুটি ঘটি পূৰা কৰি আছে। মোৰতো নাই দেখা, মোৰতো এইয়া ধুনীয়া কাষ্টাৰ্ড দেখিছেনে? দেখিছে ধুনীয়া কাষ্টাৰ্ড ন, আমি খাই আছোঁ। খুৱাই দিওঁ নেকি অকণমান ইয়াৰ পৰা দি দিওঁ নেকি? আৰু আমি এয়া ভাত পানী খাই উঠি কাষ্টাৰ্ড খালোঁ, খাই উঠিয়ে সকলোখিনি বাৰাণ্ডাতে বহি পূৰা কথা পাতি আছোঁ। আৰু আমি ধুনীয়াকৈ ভাত পানী খালোঁ, ৰেষ্ট লৈ এতিয়া আমি যাবৰ হ'ল। আৰু এয়া যাবৰ সময় মুহূৰ্ত। আৰু এজনী হৈছে বাইদেউৰ ছোৱালী ৰিংকী, আৰু আজি সিহঁতৰ ঘৰত আহি খুব ভালেই লাগিল, বাবা মন্দিৰো দৰ্শন কৰিলোঁ। গতিকে এতিয়া তাৰ পৰা আমি এয়া যাব ওলালোঁ। আৰু আমি তাৰ পৰা আহিলোঁ, আহি পাই এয়া ৰাতি 11টামানেই বাজিল। আমি এয়া জখলা বন্ধাত ৰখিছোঁ ভাত খাবৰ কাৰণে। আৰু এয়া হাজবেণ্ড আৰু ল'ৰাই ভাত খাই আছে, মই বোলো অকণমান ভিডিঅ' কৰি থওঁ। মই আচলতে ভাত খোৱা নাই, মই ৰুটি খালোঁ। আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে, গতিকে যিখিনি কৰিলোঁ, ক'লে গ'লোঁ, সকলোখিনি দেখুৱালোঁ। আৰু লাষ্টত এয়া বাবাৰ মন্দিৰৰ সন্মুখত উঠা দুকপিমান ফটোৰে আজিৰ ভিডিঅ'টো এনেকৈ সামৰিছোঁ।